Hello students, আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ক্লাস 9 ৰ চ্যাপ্টাৰ 7 ট্ৰায়াঙ্গল ঠিক আছে এতিয়া তোমালোকে জানা a triangle is a closed figure which is formed by three line segments ঠিক আছে এতিয়া আমি ইয়াতে এটা ট্ৰায়াঙ্গল আঁকিলো এটা এটা closed figure and it is formed by three line segments so it is known as triangles tri means three angles means angle কোণ but since it has three angles so it is known as triangles ঠিক আছে এতিয়া এটো ট্ৰায়াঙ্গলৰ নামটো suppose a b আৰু c লগত মই আৰু এটা ট্ৰায়াঙ্গল আঁকিলো suppose ইয়াৰ নেম p q r দুটা ট্ৰায়াঙ্গল abc and pqr এতিয়া এই ট্ৰায়াঙ্গল দুটা কনগ্ৰুয়েন্ট হয়নে নহয় আমি চাব লাগিব তাৰ আগত তোমালোকে জানিব লাগিব what is congruent okay congruent triangle মানে কি congruent triangle মানে হৈছে যেতিয়া দুটা ট্ৰায়াঙ্গলৰ each and every corresponding parts equal হ'ব তেতিয়া হিহঁত congruent triangle বুলি কোৱা হয় অৰ্থাৎ তোমালোকে সহজভাৱে কেনেকৈ বুজিব পাৰা যেতিয়া দুটা ট্ৰায়াঙ্গল আমি ওভাৰল্যাপ কৰি দিও আৰু হিহঁতে ধুনিয়াকৈ ওভাৰল্যাপ হৈ যায় এটাৰ পৰা এটা তোমালোকে এনেকৈ চালে এটাৰ পৰা এটা এংগল বা এটা সাইড বাহিৰ হৈ নাথাকে তেতিয়া সেই ট্ৰায়াঙ্গল দুটা congruent triangles বুলি কোৱা হ'ব ঠিক আছে এতিয়া এই ট্ৰায়াঙ্গল দুটা কনগ্ৰুয়েন্ট কেতিয়া হ'ব যেতিয়া হিহঁতৰ কৰেসপন্ডিং এংগলস বিলাক ইকুৱেল হ'ব সাপোজ আমি লৈছো এংগল a এর লগত এংগল p ইকুৱেল হ'ব লাগিব ঠিক তেনেকৈ এংগল b এর লগত এংগল q ইকুৱেল হ'ব লাগিব আৰু এংগল c এর লগত এংগল r ইকুৱেল হলে ট্ৰায়াঙ্গল দুটা কনগ্ৰুয়েন্ট ট্ৰায়াঙ্গল বুলি কোৱা হ'ব ঠিক তেনেকৈ আমি সাইডৰ ক্ষেত্ৰটো লব পাৰো ab সাইডৰ লগত pq ইকুৱেল হ'ব bc এর লগত qr ইকুৱেল হ'ব আৰু ac এর লগত pr ইকুৱেল হ'ব আৰু তেতিয়া কোৱা হ'ব triangle abc congruent to pqr আমি congruent wordটোৰ কাৰণে এটা সিম্বল ইউজ কৰো আৰু congruentৰ সিম্বল হৈছে এটো এতিয়া আমি ইয়াক ab triangle abc congruent to pqr আমি ইয়াক ম্যাথমেটিক্যালি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো triangle abc congruent to triangle pqr এটো হৈছে congruentor symbol triangle abc congruent to triangle pqr ঠিক আছে এতিয়া তোমালোকে বুকৰ পেজ নাম্বাৰ 109 লব উলিয়াই লব পাৰা 109 ত এটা সেন্টেন্স আছে লাষ্টৰ পৰা তোমালোকে 2 নম্বৰ প্যাৰাগ্ৰাফত চাব পাৰা তাতে congruent triangular definition টো ধুনিয়াকৈ দিয়া আছে সেকেন্ড সেন্টেন্স টো চাবা Okay, I mean, with a paragraph to pori disu. Do you remember what such figures are called? Indeed, they are called congruent figures. Congruent means see the sentence which is inside the bracket. Congruent means equal in all respects or figures whose shapes and sides are both the same. ठीक है सर? जी तुम्हें एमात्रा explain करिलु. Next page तुम्हारे सबा page number 110. ठीक है सर? তোমালোকে এই বস্তুখিনি অলপ পঢ়ি চাবা অলপ পঢ়িছালে তোমালোকৰ কনসেপ্টটো আৰু ভালকৈ ক্লিয়াৰ হৈ ল'ব মই যিখিনি কথা কলো সেইখিনি ইয়াতে আছে এবাৰ পঢ়ি চাই ল'বা নিজে পেজ নম্বৰ 112 উলিয়াবা আৰু পেজ নম্বৰ 112 হল এটা চাবা ধুনিয়াকৈ এটা সেন্টেন্স আছে নোট দ্যাট ইন congruent triangles corresponding parts are equal and we write in short CPCT for corresponding parts of congruent triangles এইটো তোমালোকে চাবা CPCT আমি যেটো ইউজ কৰিম আমি এই চ্যাপ্টাৰটোত CPCT ওয়ার্ডটো ইউজ কৰিম CPCT ফুল ফর্মটো হৈছে corresponding parts of congruent triangles ইয়াতে দিয়া আছে এটো ঠিক আছে তাৰ মানে corresponding parts of congruent triangles are equal হেতুকে আমি শর্ট কৈ কেনেকৈ লিখিম CPCT কিছুমান কন্ডিশনস আছে দুটা ট্ৰায়াঙ্গল congruent হবৰ কাৰণে আৰু সেই কন্ডিশনস বিলাকক আমি কি বুলি কম ক্ৰাইটেৰিয়া ফৰ congruent triangles তাতে কেইটামান ক্ৰাইটেৰিয়া আছে আৰু সেই ক্ৰাইটেৰিয়া কিটা মই তোমালোকক দেখাবলৈ লৈছো সাপোজ আমি এই দুটা ট্ৰায়াঙ্গল লৈছো abc and pqr আৰু এই দুটা congruent হোৱাৰ ক্ৰাইটেৰিয়া কেটা কি কি ঠিক আছে the first criteria page number 113 ত আছে exam 7.1 SAS congruence rule SAS the first criteria is what SAS কিন্তু SAS মানে কি S for side A for angle S for side তাৰ মানে side angle side congruence rule গতিকে আমাৰ নেক্সট কন্ডিশন টো আহিব নাম্বাৰ 2 ASA
এতিয়া a মানে হ'ব angle, s মানে হ'ব side, a মানে হ'ব angle. আমাৰ সেকেন্ড কন্ডিশন তো হ'ব a s a. এইকেইটা বস্তু কিটা ডিটেইলছত তোমালোকক মই যেতিয়া আমি প্ৰবলেম বিলাক সলভ কৰিম তেতিয়া এক্সপ্লেইন কৰি যাম। নেক্সট আহিব থাৰ্ড নম্বৰ। তোমালোকে এই 2 নম্বৰ কন্ডিশনটো 2 নম্বৰ ক্ৰাইটেৰিয়াটো তোমালোকে পাবা বুকৰ পেজ নম্বৰ 115 ত আছে। ঠিক আছে, থিওৰেম 7.1। তাৰ পিছত নেক্সট ক্ৰাইটেৰিয়া আহিব তোমাৰ AAS, which is in page number 117. ইয়াতে তোমালোকক একো থিওৰেম বা এক্সাম বুলি দিয়া থকা নাই, জাস্ট AAS কনগ্ৰুৱেন্ট ৰুল বুলি দিয়া আছে। এনেকে পেজ নম্বৰ 117 AAS। ঠিক আছে, আমাৰ নেক্সট ক্ৰাইটেৰিয়াটো আছে পেজ নম্বৰ 125। এটো এটা বেলেগ এক্সাৰসাইজ হয়, কিন্তু সেই ক্ৰাইটেৰিয়াটো আমি ইয়াতে ইউজ কৰিব পাৰো থিওৰেম 7.4 যেটো SSS কনগ্ৰুৱেন্ট ৰুল। আমি সেইটো ইয়াতে লিখিব পাৰো SSS। তাৰ মানে গোটেই কেটা সাইডে ইকুৱেল হ'ব লাগিব কিটো ট্ৰায়াঙ্গুলাৰ সৈতে। ঠিক আছে, সেইটো কোৱা হ'ব SSS কনগ্ৰুৱেন্ট ৰুল। ইয়াৰ উপৰি আৰু এটা কনগ্ৰুৱেন্ট ৰুল আছে, সেইটো হ'ব RHS, আৰু সেইটো হ'ব আমাৰ 5 নম্বৰ ৰুল RHS। R মানে কি ৰাইট এংগল, H মানে হাইপোটেনাস, আৰু S মানে হৈছে সাইড। ঠিক আছে, এই RHS কনগ্ৰুৱেন্ট ৰুলটো ৰাইট এংগলৰ ক্ষেত্ৰত এপ্লাই হ'ব। ঠিক আছে, ৰাইট এংগল ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত এপ্লাই হ'ব। আমি এইকেইটা যেতিয়া এতিয়া এক্সাৰসাইজ সলভ কৰিম ডিটেইলছত তোমালোকক মই 1 by 1 এক্সপ্লেইন কৰি যাম। এতিয়া আমি এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰিম। কোৱেশ্চন নম্বৰ 1 টো এবাৰ মই পঢ়ি দিছো। ইন quadrilateral ACBD, AC equal AD and AB bisect angle A so that triangle ABC congruent to triangle ABD. What can you say about BC and BD? Ito second part. A question to duta question ase. Prothomete ami so that part to korilom aru tar pisot second part to korim. Moi diagram to draw kori loisu. Ami geometry step by step ami jabo lage. Ki hobo first tomaloke draw koriba diagram. কাৰণ এবিলাকত স্টেপ মাৰ্কিং থাকে। ডায়াগ্ৰামৰ পিছত আহিব আমাৰ গিভেন ইনফৰমেশন খিনি আমি সদায় লিখিব লাগিব। গিভেন ইনফৰমেশন খিনি আমি লিখাৰ আগত কি বুলি লিখিম? গিভেন। যিখিনি বস্তু আমাৰ কোৱেশ্চনটো দিয়া থাকিব আমি সেইখিনি বস্তুৱে ইয়াতে গিভেন পাৰ্টত লিখিম। এতিয়া আমাৰ কোৱেশ্চনটো দিয়া আছে কি গিভেন AC is equal to AD। ঠিক আছে, এটো এটা গিভেন ইনফৰমেশন। আৰু এটা ইনফৰমেশন কি আছে? AB bisects angle A। ইয়াতে লিখি লবা তোমালোকে AB bisects angle A। ঠিক আছে, এইখিনি হল আমাৰ গিভেন ইনফৰমেশন খিনি। এতিয়া আমি কি কৰিম? আমাৰ এইম টো লিখিম। ফার্স্ট স্টেপ কি ডায়াগ্রাম, সেকেন্ড স্টেপ গিভেন ইনফরমেশন, এন্ড দ্য থার্ড স্টেপ ইজ কি হব আমাৰ এইম, হোয়াট উই হ্যাভ টু শো। গতিকে আমি তাতে কি লিখিম? টু শো আমি কি বুলি দেখাব লাগে সেইটো লিখিম। ট্রায়াঙ্গল ABC congruent to triangle ABD, আৰু এইটো হৈছে আমাৰ এইম। ঠিক আছে, এতিয়া আমি আমাৰ আসল পাৰ্টটো যাও, আৰু লাষ্ট পাৰ্টটোত আমি কি বুলি লিখিম? প্ৰুফ, যেটো আমি দেখুৱাবলৈ গৈ আছো। ঠিক আছে, আমি ইয়াতে প্ৰুফ লিখিম। তোমালোকে এইখিনি লিখি লবা। মই এতিয়া ৰাব কৰি দিছো কাৰণ মোৰ পঢ়িবলৈ নহলে প্ৰুফটো তলত দিগদাৰ হ'ব। এইখিনি কপি লিখাৰ পিছত তোমালোকে নেক্সট স্টেপ প্ৰুফ ষ্টাৰ্ট কৰিবা। Okay, third and the last step, which is the most important and which is the maximum mark in this question. ঠিক আছে, proof. এতিয়া আমি কি দেখাব লাগিব? ট্রায়াঙ্গল ABC মানে এইটো ওপৰৰ ট্রায়াঙ্গলটো কনগ্ৰুৱেন্ট টু ট্রায়াঙ্গল ABD, ওপৰৰ ট্রায়াঙ্গল আৰু তলৰ ট্রায়াঙ্গলটো কনগ্ৰুৱেন্ট দেখাব লাগিব। তাৰ মানে ইহঁতৰ করস্পন্ডিং পাৰ্টস বিলাক ইকুৱেল বুলি দেখাব লাগিব। গতিকে আমি এই দুটা ট্রায়াঙ্গল যেহেতু দেখাব লাগে সেই দুটা ট্রায়াঙ্গলৰ নামটো আগতে লিখি লম। কেনেকৈ? ইন ট্রায়াঙ্গল ABC and congruent symbol এতিয়া নিদিবা, and triangle ABD। এই দুটা ট্রায়াঙ্গলত কি কি পার্টস ইকুয়াল আছে আমি সেইখিনি লিখিম। বহুত ক্লিয়াৰলি এটো কোৱেশ্চনটোতে ওলাই আছে AC is equal to AD। কিয়? কাৰণ চোৱা একে একে সিম্বল দিয়া আছে দেখিছানে দুইটা সাইডত। গতিকে আমি কি লিখিম? AC is equal to AD। আমি এটা বস্তু পাই গলো। আৰু সেকেন্ড বস্তুটো বহুত ক্লিয়াৰলি দিয়া আছে এই দুটা এংগল। চোৱা এই এংগল দুটা এক্সেম সাইন দিয়া আছে, একে সিম্বল দিয়া আছে, সেইকাৰণে এইটো এংগলৰ লগত এইটো এংগল ইকুৱেল বুলি আমি লিখিব পাৰো। এংগলৰ নাম লিখিব তোমালোকে জানা নিশ্চয়। এইটো এংগলৰ নামটো লিখিবলৈ ক'ৰ পৰা ষ্টাৰ্ট কৰিম? চিৰ পৰা বা বিৰ পৰাও কৰিব পাৰা। CAB, এংগল CAB is equal to, আৰু এইটো এংগলৰ নাম লিখিবৰ কাৰণে ডিৰ পৰা ষ্টাৰ্ট কৰিম। DAB, DAB। এতিয়ালৈকে আমি দুটা বস্তু ইকুৱেল পালো, আৰু এটা লাগিব। আৰু এটা বহুত ক্লিয়াৰলি ওলাই আছে চাবা হা কেনেকৈ। এইটো ওপৰৰ ট্ৰায়াঙ্গলটো চাবা
ওপৰৰ ট্ৰায়াঙ্গলটোত এইটো সাইড AB হয়নে আৰু তলৰ ট্ৰায়াঙ্গলটোৰ কাৰণে কি হ'ব আমি একেটা সাইডে পাই আছো AB মানে এই AB টো দুইটা ট্ৰায়াঙ্গলতে সোমাই আছে that means AB is the common side for these two triangles আমি হেতু কেনেকৈ লিখিম AB is equal to BA বা তোমালোকে এনেকৈ লিখি AB is common বুলিও লিখিব পাৰা কেনেকৈ চোৱা মই ইয়াতে লিখি দেখাইছো AB is common এনেকৈ তোমালোকে লিখিব পাৰা এতিয়া আমি তিনটা বস্তু ইকুৱেল পাই গলো এটা পালো সাইড এটা পালো এংগল আৰু এটা পালো সাইড গতিকে আমি কোনটো প্ৰপাৰ্টি ইউজ কৰিম বাই সাইড এংগল সাইড SAS congruence rule কি হ'ব triangle ABC congruent to triangle ABD গতিকে আমাৰ কোৱেশ্চনৰ ফাৰ্স্ট পাৰ্টটো শেষ হৈ গৈছে I hope all of you have understood এতিয়া আমি সেকেন্ড পাৰ্টটো স্টাৰ্ট কৰিম ঠিক আছে আমি সেকেন্ড পাৰ্টত আমাক সুধিছে what can you say about BC and BD আমি BC আৰু BD ৰ কথা আমি কি ক'ব পাৰো আমি কেনেকৈ লিখিম since triangle ABC congruent to triangle ABD তাৰমানে আমি এমাত্ৰ যেটো প্ৰুফ কৰিলো এটো ট্ৰায়াঙ্গল congruent to এটো ট্ৰায়াঙ্গল therefore by CPCT মানে কি আছিল corresponding parts of congruent triangle by CPCT BC equal to BD যেহেতু এই ট্রায়াঙ্গলটা কনগ্ৰুয়েন্ট হল গতিকে কি হ'ব হিহঁতৰ কৰেসপন্ডিং পাৰ্টস কিটা ইকুৱেল হ'ব দ্যাট মিন্স ইহঁতৰ কৰেসপন্ডিং পাৰ্টে হয় BC আৰু BD সো কি লিখিছো since triangle ABC congruent to ABD therefore by CPCT কি হ'ব BC equal to BD আমাক কোৱেশ্চনত সুধিছিলে what can you say about BC and BD আমি হেতু ক'ব পাৰো BC আৰু BD ইকুৱেল হ'ব ঠিক আছে আৰু এনেকৈ আমাৰ question number 1 to finish হৈছে I hope all of you have understood if you have any doubt you can ask me in the comment box okay so আমি next video আমি লগ পাম পুনৰ next question ৰ সৈতে thank you আৰু এটা কথা যদি তোমালোকে মোৰ এনেকৈ ক্লাছবোৰ এটেন্ড কৰি থাকিব বিচাৰা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগতে শেয়াৰ কৰিবা মোৰ ভিডিওটো যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা গতিকে মোৰ ভিডিওটো চোৱাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছো thank you for watching my video and see you in my next video thank you